মানে যেটো ভেৰিফাই আছিলে ভেৰিফাইটো আপোনালোকক কৰিব দিছিলে মানে পঞ্চায়তৰ তৰফৰ পৰা মানুহবিলাকে আহি আপোনালোকক ঘৰে ঘৰে ভেৰিফাই কৰিছে গতিকে আপোনালোকে যিসকলে ভেৰিফাই কৰিছে নমস্কাৰ বন্ধুসকল মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে নিজৰ মোবাইলৰ জৰিয়তে অনলাইনত বা জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰি থৈ গৈছে যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেন্তে আপোনালোকৰ যেটো লিষ্ট আছিল সেই লিষ্টখন কিন্তু আপোনালোকৰ পঞ্চায়তত আহিছিলে আৰু সেই লিষ্টখন চাই যদি আপোনাৰ নাম আহিছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকক মানে সেই মানে আপোনালোকৰ মানে যেটো ভেৰিফাই আছিলে ভেৰিফাইটো আপোনালোকক কৰিব দিছিলে মানে পঞ্চায়তৰ তৰফৰ পৰা মানুহবিলাকে আহি আপোনালোকক ঘৰে ঘৰে ভেৰিফাই কৰিছে গতিকে আপোনালোকে যিসকলে ভেৰিফাই কৰিছে যোৱা 22 অক্টোবৰ তাৰিখে কিন্তু আপোনালোকৰ ভেৰিফাই বা আপোনালোকৰ জিঅ'টেক নতুন এপ্লাই কৰা বা হেৰিসকলক কিন্তু আপোনালোকৰ এইখিনি কাম কিন্তু আপোনালোকৰ বন্ধ হৈ গৈছে গতিকে আজি আপোনালোকৰ 25 ডেট অক্টোবৰ চলি আছে 25 অক্টোবৰ চলি আছে গতিকে কালি হৈছে 26 অক্টোবৰ গতিকে আপোনালোকৰ আজি 25 অক্টোবৰত আপোনালোকৰ মানে যেটো ভেৰিফাই লিষ্ট আছে এই লিষ্টখন ইতিমধ্যে প্ৰকাশ পাইছে গতিকে আপোনালোকৰ যদি এই লিষ্টখনত আপোনাৰ নামটো আছে তেন্তে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব জিঅ'টেকৰ নতুন ঘৰ আৰু এই লিষ্টত আপোনাৰ নাম থাকিলে আপুনি কিন্তু লাভ কৰিব পাৰিব 2,70,000 কৈ টকা ইয়াৰ মাজতে মই আপোনালোকক আৰু এখন কথা জনাই দিও যে আপোনালোকে কোনসকল হিতাধিকাৰীয়ে 2,70,000 টকা কৈ আপোনালোকে লাভ কৰিব পাৰিব কোন ডিস্ট্ৰিক্টৰ হিতাধিকাৰীয়ে আপোনালোকে লাভ কৰিব পাৰিব আৰু আপুনি এই ভিডিঅ'টো যে চাই আছে আপুনি কোনটো ডিস্ট্ৰিক্টৰ মানুহ হয় আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকে জনাই দিব যে মই আমুক ডিস্ট্ৰিক্টৰ মানুহ হয় বুলি মই আমুক ডিস্ট্ৰিক্টটো আপোনালোকে কেতিয়াহে পইচাটো লাভ কৰিব পাৰিব বা কিমান টকা আপোনালোকে লাভ কৰিব পাৰিব মই সকলোবিলাক তথ্য আপোনালোকক ভাঙি পাতি দেখুৱাই দিম আৰু ইতিমধ্যে কিছুমানে আপোনালোকে মানে কমেন্ট কৰি সুধি আছে আপোনালোকৰ ফালৰ পৰা যে আমি সাংগৰ কোন ডিস্ট্ৰিক্টত পাম সাংগৰ আপোনালোকে চাই লওক যিসকলে নেকি আপোনালোকৰ মানে যিসকলৰ মানে নেকি আপোনালোকৰ বানপানীৰ সমস্যা বেছিকৈ দেখা দিয়ে বা আপোনালোকৰ বানপানীৰ সমস্যা বেছিকৈ হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ তেনেকুৱা জায়গাত কিন্তু আপোনালোকে সাংগৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই আপোনালোকক এতিয়া দেখুৱাই দিম যে আপোনালোকৰ ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে এতিয়া মই আপোনালোকক গোটেইখিনি স্টেপ বাই স্টেপ দেখুৱাই দিম গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক আপোনালোকে লিষ্টখন চেক কৰিবলৈ হলে পোন প্ৰথমতে আপোনালোকৰ আহিব লাগে এইটো ৱেবসাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো ইন্টাৰফেচলৈ আহিব পাৰিব এইটো ইন্টাৰফেচত আহাৰ লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেচটো ওপেন হ'ব এনেকুৱা ইন্টাৰফেচটো ওপেন হোৱাৰ পিছতে কিন্তু আপোনালোকে এই ৱেবসাইটত কিন্তু আপোনালোকে আগতেও চাগে কোনোবাই আপোনালোকে লিষ্টখন চেক কৰিছে কিন্তু দ্বিতীয় নম্বৰ লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই এতিয়া আপোনালোকক সবিখে দেখুৱাই দিম আপোনালোকৰ সন্মুখত কিন্তু পোন প্ৰথমতে এনেকুৱা ইন্টাৰফেচটো ওপেন হ'ব এনেকুৱা ইন্টাৰফেচটো ওপেন হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব যে আৱাজ সফট নামৰ এখন অপচন আছে আৰু আৱাজ সফটত এটা ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে আৱাজ সফটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পাঁচটা অপচন শো কৰিব আৰু ইয়াত আপোনালোকৰ বাছনি কৰিব লাগিব ৰিপৰ্ট অপচনটো গতিকে আপোনালোকে ৰিপৰ্ট অপচনত যেতিয়া এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবসাইটটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত বিচাৰিব লাগিব যে ভেৰিফিকেশ্যন বুলি লিখা আছে কোড ভেৰিফিকেশ্যন বুলি লিখা আছে মই আপোনালোকক দেখুৱাই দিছো যে ভেৰিফিকেশ্যন কোড লিখা আছে আপোনালোকৰ আৱাজ প্লাছ ষ্টেটাস অফ প্ৰায়োৰিটি লিষ্ট ইয়াত আপোনালোকে চাব যে একেবাৰে আই নম্বৰত আহি পেলাই আপোনালোকে আই নম্বৰ 2 নম্বৰত চাব আইৰ 2 নম্বৰত আপোনালোকে চাব আৱাজ প্লাছ ষ্টেটাস অফ প্ৰায়োৰিটি লিষ্ট ভেৰিফিকেশ্যন গতিকে আপোনালোকে যিসকলে ভেৰিফিকেশ্যন কৰিছিলে সেইসকলৰ লিষ্টখন আপোনালোকে এইখিনিতে চাব পাৰিব গতিকে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে 2 নম্বৰত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেচটো ওপেন হ'ব এনেকুৱা ইন্টাৰফেচটো ওপেন হোৱাৰ পিছত প্ৰথমতে আপোনালোকে আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটটো আসামটো আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু যেতিয়া আপোনালোকে আসামটো সিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যেটো আপোনালোকৰ ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যেটো হেৰি হয় আপোনালোকৰ ব্লক হয় ব্লকখন আপোনালোকে সিলেক্ট কৰিব মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন মই ডিস্ট্ৰিক্ট হেৰি
সিলেক্ট কৰি লৈছোঁ। তাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব যে আপোনালোকৰ মানে ডিষ্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে ব্লকখন আছে, ব্লকখন আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ সাবমিট বুলি লিখা থাকিব আৰু আপোনালোকে সিম্পলি সাবমিটত এটা ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে সাবমিটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো ওপেন হ'ব আৰু আপোনালোকে ইয়াত গোটেইখিনি আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব যে ইয়াত কিমানজন মানুহৰ নাম আহিছে বা কিমানজন মানুহৰ নামটো আপোনালোকৰ অহা নাই বা কোনে কোনে এই ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব বা কোন হেৰিৰ মানুহ হয় বা কোন জিপিৰ মানুহ হয় আপোনালোকৰ সেইখিনি গোটেইখিনি কিন্তু ইয়াত দেখুওৱা হ'ব। আৰু আপোনালোকৰ মানে যিটো হেৰি থাকিব গাঁও থাকিব, এই গাঁওখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ শ্ব' কৰিব আৰু বা আপোনালোকৰ পঞ্চায়তৰ নামখন এনেকুৱাকৈ শ্ব' কৰিব। আৰু আপোনালোকে পঞ্চায়তৰ চিধা আপোনালোকে চাব পাৰিব যে অমুক পঞ্চায়তত কিমান আপোনালোকৰ হেৰি হৈছে বা কিমানজনৰ আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে আপোনালোকে ইয়াত চাব পাৰিব, কিমানজনৰটো ভেৰিফিকেশ্যন হৈছে বা কিমানজনৰটো হেৰি হৈছে, মিনৰিটি কিমানজন হৈছে, ST কিমান, SC কিমান, আপোনালোকে গোটেইখিনি তথ্যটো আপোনালোকে এইখিনি জেগাত পাব। আৰু আপোনালোকৰ এইটোৱে মানে আপোনালোকৰ আছিলে ছেকেণ্ড লিষ্ট। এই ছেকেণ্ড লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়ত বাই পঞ্চায়ত আপোনালোকৰ লিষ্টখন ওলোৱা নাই। যেতিয়া নেকি পঞ্চায়ত বাই পঞ্চায়ত লিষ্টখন ওলাব তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ' এটা বনাই দেখুৱাই দিম। গতিকে আজিৰ এই ভিডিঅ'টো অলপ বেছি দীঘল হৈ গৈ আছে, গতিকে ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে মই আপোনালোকক ইমানখিনি বাকীখিনি মই আপোনালোকক ক'ব পৰা নাই। গতিকে মই আগলৈ আৰু এটা অন্য ভিডিঅ' এটাত মই আপোনালোকক কৈ দিম বা আপোনালোকক গোটেইখিনি তথ্য ভাঙি পাতি দেখুৱাই দিম যে আপোনালোকৰ ব্লকত কিয় অকল নামটো আহিছে, আপোনালোকৰ পঞ্চায়ত বাই পঞ্চায়ত নামটো কিয় অহা নাই বা আপোনালোকৰ কোনসকল হিতাধিকাৰী আপোনালোকৰ নামখন কটা গৈছে বা কিয় কটা গৈছে, কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেতিয়া ঘৰ পাব আৰু কোন ডিষ্ট্ৰিক্টত কিমান টকাৰ ঘৰ পাব আৰু চাংঘৰ কোন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। মই আৰু এটা ভিডিঅ' বনাই দেখুৱাই দিম আপোনালোকক। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।